আমি আমাৰ সন্মানীয় বিটিআৰৰ CM প্ৰমোদ বড়ো ছাৰৰ নিৰ্দেশ মৰ্মে আমাৰ ২ নং গুমা ব্লকৰ অধীনত ৩০টাকৈ ক্লাবত স্পৰ্টছ মেটেৰিয়েল ডিষ্ট্ৰিবিউশ্যন কাৰ্যসূচী লোৱা হৈছে আৰু এই কাৰ্যসূচীটো ইয়াতে আমাৰ অনুষ্ঠিত কৰা হ'ল। ইয়াতে আমি স্পৰ্টছৰ কিছুমান মেটেৰিয়েল ডিষ্ট্ৰিবিউট কৰিলোঁ, যেনেকৈ আমাৰ ক্ৰিকেটৰ কিট আছিল আৰু কেৰম বৰ্ড আছিল আৰু ভলীবল। এই সামগ্ৰীবিলাক আমি ক্লাববিলাকত বিতৰণ কৰা হৈছে। আমি আজি ৩০টা ক্লাবত বিতৰণ কৰা হ'ল আৰু আগন্তুক সময়ত আৰু কৰা হ'ব। মই সকলোকে আহ্বান জনাব বিচাৰিছোঁ আৰু বিশেষকৈ মই গাৰ্জিয়ানসকলক, অভিভাৱকসকলক আহ্বান জনাইছোঁ, অনুৰোধ কৰিছোঁ যাতে এই ধৰণৰ কাৰ্যত আমাৰ ল'ৰা ছোৱালী লিপ্ত হ'ব নোৱাৰে, তাৰ কাৰণে সজাগ আৰু সচেতন হ'ব লাগে। আৰু মই যুৱ প্ৰজন্মকো আহ্বান জনাইছোঁ এনেধৰণৰ কাৰ্যকলাপৰ পৰা বিৰত থাকিব লাগে। নিজৰ ভৱিষ্যত লগতে ঠাইখনৰ ভৱিষ্যত, নিজৰ ভৱিষ্যতটো চাই তেওঁলোকে বিভিন্ন ধৰণৰ শিক্ষাৰ লগত জড়িত থকা কাৰ্যসূচীবিলাক কৰিলে নিশ্চয় এইবিলাক নিচাজাতীয় দ্ৰব্যৰ পৰা তেওঁলোকে বিৰত থাকিব। মই এইখিনিয়ে ক'ব বিচাৰিছোঁ যে আজিকালি যিটো দেখা গৈছে, বেছিভাগ যুৱ প্ৰজন্মৰ ল'ৰা ছোৱালীয়ে নিচাজাতীয় দ্ৰব্যৰ প্ৰতি আসক্ত হৈছে। মই অনুৰোধ কৰিব বিচাৰিছোঁ গাৰ্জিয়ানসকলক, অভিভাৱকসকলক, লগতে ল'ৰা ছোৱালীবিলাককো আহ্বান জনাইছোঁ যাতে এইবিলাক নিচাজাতীয় দ্ৰব্যৰ পৰা দূৰত থাকে। আৰু আজি যিখিনি আমাৰ কৰা হৈছে, স্পৰ্টছৰ লগত যদি জড়িত থাকে বা অন্যান্য আছে খেল ধেমালিৰ লগত জড়িত থাকিলে নিশ্চয় এইবিলাক বস্তুৰ পৰা তেওঁলোকে দূৰত থাকিব। আৰু সেই উদ্দেশ্যেই আজি আমি ক্লাববিলাকক মাতি লৈ যিটো আমাৰ স্পৰ্টছ মেটেৰিয়েল ডিষ্ট্ৰিবিউশ্যন কাৰ্যসূচীটো লোৱা হৈছে, আমি আশা ৰাখিছোঁ যে এনেধৰণৰ কাৰ্যসূচীৰ লগত জড়িত থাকিলে তেওঁলোকে যিবিলাক মানে নিচাজাতীয় দ্ৰব্য বা অন্যান্য বেয়া দিশত তেওঁলোকৰ মনটো নাযাব আৰু তেওঁলোকে খেল ধেমালিৰ প্ৰতি আকৃষ্ট হ'ব। আজি আমাৰ এই গোটেই বিটিআৰত আমাৰ প্ৰমোদ বড়ো ছাৰৰ নেতৃত্বত আমাৰ গোটেই বিটিআৰত এই খেলৰ সামগ্ৰীবিলাক বিতৰণ হৈ আছে। তেনেকৈ আমাৰ এই গুমা সমষ্টিৰ আৰু যুৱ শাখাৰ জৰিয়তে আমি আমাৰ এই সত্যপুৰ VCDCত আমাৰ খেলৰ বস্তুবিলাক মানে বিতৰণ কৰিছোঁ। আমি আজি টোটেল 30টামান ক্লাবত সামগ্ৰীবিলাক বিতৰণ কৰিবলৈ পাইছোঁ আৰু কি। হয়, সেইকাৰণে আজি দেখা গৈ আছে এই নৱপ্ৰজন্মৰ ল'ৰাবিলাকে বিশেষকৈ নিশা দ্ৰব্য জাতীয় বা আন ইছত মানে হৈ আছে, যুক্ত হৈ আছে। তো সেইকাৰণে আমাৰ বিটিআৰৰ প্ৰমোদ বড়ো ছাৰ ডাঙৰীয়াই এইখন পদক্ষেপ নিছে যাতে খেল ধেমালি কৰিলে আৰু সেই নিশা দ্ৰব্যত ফালে মানে মনোযোগ নাথাকিব। আৰু সেইকাৰণে আমাৰ প্ৰমোদ বড়ো ছাৰে এইবিলাক খেলৰ সামগ্ৰীবিলাক আৰু প্ৰতিটো ক্লাবে ক্লাবে খেলৰ সামগ্ৰীবিলাক বিতৰণ কৰি আছে আৰু খেলৰ যাতে সকলোৱে খেলি মানে আৰু ওপৰলৈ যাব পাৰে আৰু এই নিশা দ্ৰব্য আদি এইবিলাক যাতে মানে সেৱন বন্ধ হৈ যাব এনেই লাহে লাহে। সেইকাৰণে এই পদক্ষেপবিলাক আমাৰ বিটিআৰৰ প্ৰমোদ বড়ো ছাৰে লৈ আছে।